ককাৰ বন্ধু বান্ধৱীসকল, আজি অনুষ্ঠানত আমাৰ মাজত উপস্থিত আছে ককা আৰু আমাৰ নাতি। আৰম্ভ এই অনুষ্ঠান আৰম্ভ হৈ গ'ল। ককাক পিন্ধাবলৈ গামোচা এখন ককা ইমান খং কিয়? মই কৰোণা নহয়, মই চেনি নিদিবা। এইখন এনে আকৌ এইবোৰ বাদ দিয়ক। মই কথা এটা শুনিছো, আপুনি বোলে শুকুৰালিতকে বেয়া হিন্দী কয়। हम पूरे इसका ले चलेगा वो सब बाद में करो। বাবা ককা আপুনি কৈ দিয়কচোন দৰ্শকক মই যে কিমান ভাল। চোৰ ডকাইত টকা ঘটা কুকুৰতে মাৰি লোৱা কেলা ভাত। অ' মামা মোক গালি দিছে, কিবা এটা কৈ দিয়কচোন। মই মদ খুৱাই থকা মানুহৰ লগত কথা নাপাতি যোৱাচোন প্লিজ প্লিজ। এইবোৰ চব বাদ দিলো দেই। ককা মই তোমাক সাঁথৰ এটা সুধো দেই। এখন দেশত এজন ৰজা আছিলে। কেলা ঘূৰণীয়া গাইতে টকা হাৰিছিলে। অ' ককা মই নোৱাৰিম, ককা মই আপোনাৰ লগত চুপতি মাৰিব নোৱাৰিম। ককা বাই বাই, থেংক ইউ। আপোনাক লগ পাই ভাল লাগিলে, থেংক ইউ। Good God, thank you. Okay. দেখিলে নে ককা সুখ দুখৰ কথা পাতিবলৈ আনি কি কথাবোৰ ক'লে। বাৰু আপোনালোকৰ কাৰণে ইমান গালি শুনিলো মই, লাইক এটাটো কৰি দিয়ক। सब बाद में करो।